নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আজি হ'ল গণতন্ত্ৰ দিৱস আৰু লগতে সৰস্বতী পূজাও হয়। সৰস্বতী পূজা বুলি তেনেকৈ নাযাওঁ ক'তো, কিন্তু মনটো বহুত বেয়া লাগি আছে। সৰস্বতী পূজাৰ দিনা কাৰণো বেয়া নালাগিব। আগতে সৰস্বতী পূজাত বহুত দিন আগৰ পৰাই কিমান কি প্ৰিপেৰেশ্যন চলে। এতিয়া আৰু তেনেকুৱা দিন নাই আৰু পঢ়া শেষ হোৱাৰ পৰাই সৰস্বতী পূজা বুলি ক'তো যোৱাই নাই। আৰু এতিয়া চবেই যিহেতু নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল, এতিয়া তেনেকুৱাকৈ কোনো লগো নাই আৰু লগবিলাকো নোহোৱাই হ'ল প্ৰায়। সেয়াই আৰু ঘৰতে আছোঁ, ঘৰৰ পৰাই ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে চাই থাকিব, কি হয় দেখাই যাম আৰু। গতিকে বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। আৰু এতিয়া দেখিছে এনে এবাৰ ওলাই যাওঁ বুলি ভাবিছোঁ। পূজা মণ্ডপত নাযাওঁ বাৰু, এনেই এবাৰ ফুৰিবলৈ যাওঁ। গতিকে চাই থাকক, ক'ত যাওঁ দেখাই যাম বাৰু। আৰু এতিয়া ভাবিছোঁ ৰঙিয়াৰ ফালে এবাৰ যাওঁ বুলি। যদি টিকেট পাওঁ ফিল্ম চাম আৰু এইখন হ'ল মই পঢ়া স্কুল, আপোনালোকক এবাৰ দেখা দিলোঁ। আৰু এইফালে হেলমেট মেন, তো হেলমেটটো পিন্ধি লৈছোঁ। আৰু ইয়াতে মানে ৰঙিয়া ষ্টেচন পালোঁ, তাত ৰেল আহিছে, তো ৰখি আছোঁ আৰু ৰেল। আৰু আহিছিলোঁ ফিল্ম চাব, কিন্তু চোৱা নহ'ল, বেড লাক। তো মানে টিকেট নাপালোঁৱে আৰু চব বুকিং, অনলাইন বুকিং। আমাৰ অনলাইন কাটা নহ'ল, ভাবিছিলোঁ পাম বুলি, কিন্তু নাপালোঁ, ইমান মানুহ দেখি। আৰু আজি চাগে বেড লাকেই আছিল, আমাৰ ফিল্ম চাব যায়ো ৰিটাৰ্ণ আহিব লগা হ'ল, টিকেট নাপালোঁ। আৰু এইফালে মানে অকণমান বগামাটিৰ ফালে যাম বুলি ভাবিছিলোঁ, এইফালেও যোৱা নহ'ল, দেৰি হৈ যাব। ঘৰৰ পৰা ওলাওঁতেই দেৰি হৈ গৈছিলে, সেইকাৰণে। তো মানে খঙো উঠিছে, কিবা লাগিছে, যাম বুলি ভাবিছিলোঁ, যাব নাপালোঁ। সেয়াই আৰু এইফালে চাওক, গোটেই পথাৰবিলাক হালধীয়া হৈছে, পূৰা সৰিয়হ, কিমান ভাল লাগিছে দেখিবলৈ, গোটেই হালধীয়া। আৰু এতিয়া আছোঁ ৰঙিয়া বজাৰত, মানে য'ত যাম বুলি ভবা হৈছিলে তাতে যোৱা নহ'ল আৰু গুচি অহা হ'ল, মানে বহুত দূৰ হৈ যায়। তো এয়া মানে কিবা কিবি লৈ লৈছোঁ, এতিয়া চাই থাকক বাৰু। আৰু এইফালে এইখন ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী হয়, তো এবাৰ দেখা দিলোঁ আপোনালোকক। তো এইফালে গোটেই ষ্টুডেণ্টবিলাক গোটেই সৰস্বতী হৈ আছে। আৰু এতিয়া আহিছোঁ বাজাৰ ইণ্ডিয়াত, চাই লওঁ বাৰু কি পাওঁ, দেখাই যাম, চাই থাকিব। আৰু মানে ভিতৰত গান বাজি আছিলে, তো মানে সেনেকৈ কথা ক'ব পৰা নাছিলোঁ তাতে। তো এই আৰু এইবিলাক চব সৰু বাচ্ছাৰ কাপোৰ, পুতলা, চব এইবিলাক। আৰু এইফালে এইযোৰ লৈ লৈছোঁ, এইফালে চাওক। আৰু এইফালে চাওক, কিমান ধুনীয়া লাগে সৰু বাচ্ছাৰ কাপোৰবিলাক। এইবিলাক হ'ল হাত মোজা, লৈ লৈছোঁ। আপোনালোকে ভাবিছে চাগে, তো আৰু এইফালে টুপি, ভাবিছে চাগে চব সৰু বাচ্ছাৰে দেখাই আছোঁ। গম পাব আৰু কাৰ কাৰণে কিনা হৈছে, দেখাই দিম বাৰু। সেয়া আৰু লৈ লৈছোঁ, হাত মোজা, টুপি, তেনেকৈ চাই থাকিব তেনেহ'লে। আৰু এয়া ওচৰতে ৰেষ্টুৰেণ্ট এখন আছিলে, তাতে খাব আহিছোঁ আৰু। এয়া সোমাইছোঁ খাবলৈ, এয়া খানাৰ কাৰণে ৰখি আছোঁ, আহি পোৱা নাই। চাৰিওফালে গানেই বাজি আছিলে, আৰু এয়া আহি পালে খানা। তেনেহ'লে খাই লওঁ, চাই থাকিব, দেখাই যাম। আৰু এইফালে হৈ গ'ল খোৱা লোৱা, আৰু এতিয়া ঘৰলৈ যাই থাকোঁ, তেনেহ'লে চাই থাকক বাৰু। আৰু এয়া আহি থাকোঁতে মিঠা পান দেখা পালোঁ, বহুত দিনৰ মূৰত খায়ে দিলোঁ আৰু, পূৰা খাই আছোঁ আৰু এতিয়া। আৰু এইফালে মানে ভণ্টিয়ে ফোন কৰিছে, তাইৰ কাৰণে ম'ম' লাগে। ম'ম' চুপখিনি চাওকচোন, কিবা চাহ টাইপ লাগি আছে, গাখীৰ দিয়া চাহ। আৰু এয়া ভণ্টিৰ কাৰণে ম'ম' লৈ লৈছোঁ, আৰু এয়া কিবা কিবি লৈ লৈছোঁ আৰু চানা। আৰু এয়া ঘৰ আহি পাই গ'লোঁ, আৰু মানে য'তেই যাব খুজিছিলোঁ তাতে যোৱা নহ'ল, মানে আমাৰ ঘৰৰ পৰা ওলাওঁতে বহুত দেৰি হৈ গৈছিলে, 12টা-1টা মানে বাজিছিলে চাগে। তো সেইটো কাৰণে মানে বহুত দূৰো হৈ যায় আৰু দেৰি হৈ গ'ল, সেইকাৰণে যোৱা নহ'ল। আৰু এতিয়া ওলাইছোঁ, মানে আমাৰ ওচৰতে বিয়া আছে, বিয়া কালি হয়, তো তাতে যাব ওলাইছোঁ আৰু এবাৰ। গতিকে চাই থাকিব তেনেহ'লে। আৰু এয়া বিয়া ঘৰ আহি পালোঁ,
ভিতৰত সোমাই যাই আছোঁ এতিয়া। সেয়াই আৰু চাই থাকিব আৰু ভাবিছোঁ এবাৰ মণ্ডপটো দেখাই দিওঁ। এয়া এইটো হ'ল মণ্ডপ। কেনেকুৱা লাগিছে মণ্ডপটো ক'ব আপোনালোকে। আৰু এইফালে মানে গাঁৱৰে মহিলাবিলাকে তেনেকৈ চব্জি কাটি আছে। আৰু এইটো মাহ দেখাই দিছোঁ এবাৰ। আৰু এতিয়া ইয়াতে আছোঁ আৰু ধৰা বিয়া ঘৰত আৰু পুৰা গান বাজি আছে, শুনা পাইছে চাগে আপোনালোকে। আৰু এয়া মেহেন্দি, এতিয়া মেহেন্দি লগাই দিম আৰু দৰাৰ ভনীয়েক, গতিকে চাই থাকক। আৰু এয়া মেহেন্দি লগাই দি আছোঁ, পুৰা বিজি মেহেন্দি লগোৱাত। এইফালে কিবা কৈ আছিলোঁ গম নাপাওঁ আৰু এইফালে পুৰা মেহেন্দি চলি আছে। ইয়াতে আছে, আমাৰ ওচৰৰ পৰা দেখাই দি আছোঁ। অনলাইন চাই আঁকি আছে। আৰু এতিয়া হৈ গ'ল এটা ছাইডত, এইখিনি আৰু কিবা কিবিকে লগাই দিছোঁ, কেনেকুৱা হৈছে নাজানো আৰু হৈ গ'ল এতিয়া মানে গোটেইখিনি লগোৱা হৈ গ'ল। আপোনালোকক এবাৰ দেখাই দি আছোঁ কেনেকুৱা হৈছে ক'ব আৰু এয়া এইখিনি আগৰখিনি আৰু পিছফালৰখিনি দেখাই দি আছোঁ। এইখিনি কেনেকুৱা হৈছে ক'ব আৰু আপোনালোকে। আৰু আজি হ'ল নেক্সট দিন, মানে কালি ভিডিঅ'টো তেনেকেই থাকিল, এণ্ডিং কৰাই নহ'ল, মানে বিয়াৰ পৰা আহোঁতে অলপ দেৰি হৈ গ'ল, সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল আৰু গাটো অলপ বেয়া হৈ আছে, মাতটোত গম পাইছেই চাগে আপোনালোকে। আৰু সেইকাৰণে আৰু এতিয়া মানে বেংকত অলপ কাম আছিলে, তাৰ পৰাই আহিলোঁ। এতিয়া অলপ পিছত যাম আৰু বিয়াত, যদি পাৰোঁ দেখাম আৰু ক'ব নোৱাৰোঁ বিয়াত ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম। যদি পাৰোঁ বনাম, তেতিয়ালৈ চাই থাকিব। আৰু এতিয়া পূৰা ৰেডি বিয়াত যাবৰ কাৰণে। আৰু এইফালে ফুল লৈ লৈছোঁ দৰাৰ মানে মালা দিবৰ কাৰণে। তেনেহ'লে বলক চাই থাকিব। আৰু এবাৰ মোৰ গেটআপটো দেখাই দি আছোঁ আৰু এইখন যে গাড়ী দেখিছে আমাৰ নহয়, আৰু বিয়া খাবলৈ কোনোবা আহিছে তো আমাৰ ইয়াতে থৈ দিছে। আৰু এইফালে ফুল আনি কিনে মইহে গাঁঠিব লগা হ'ল মালা, মানে দৰাক মূৰত দিবৰ কাৰণে তেনেকৈ গঁঠা হৈছে। আৰু ইয়াতে বিয়া ঘৰত বহি আছোঁ, এইফালে আছে মা। আৰু এইফালে এইটো হ'ল দৰা, পুৰা দৌৰা-দৌৰি। আৰু এইফালে খাবলৈ আহিছোঁ ভাত। আৰু এইফালে চাওক, আৰু ৰ'ব দেউতাক এবাৰ দেখাই দি আছোঁ, আমাৰ আগফালে বহিছে। তো এইটো আৰু এই পিছফালে চাই আছে সেইফালে। এতিয়া যাই আছোঁ বিয়া ঘৰৰ পৰাই। এই ভিডিঅ'ত আছা আছে এইফালে, ঘৰত যাই আছোঁ এতিয়া। আৰু এতিয়া যাই আছোঁ আলহী ঘৰৰ তাত, মানে বিয়াৰ পৰা আহি কাপোৰখিনি খুলিয়ে তেনেকৈ আহিছোঁ, মেকআপ আছেই মুখত, সেইবিলাক কতৰাই নাই, এনেকৈ আহিছোঁ। আৰু এইফালে আছে মা আৰু মই যাই আছোঁ। আৰু কালি যে দেখাইছিলোঁ আপোনালোকক সৰু বাচ্ছাৰ কাৰণে কিবা কিবি কিনিছিলোঁ, সেয়াই আৰু মানে সৰু বাচ্ছা এটা সিহঁতৰ জন্ম পাইছে, যাৰ ঘৰত যাই আছোঁ। তো সেয়াই কিবা মানে আজি প্ৰথম আহিছোঁ, মানে আগতে আহিছোঁ, কিন্তু মানে যেতিয়া বাচ্ছাটো হ'ল তেতিয়া মানে আজি প্ৰথম আহিছোঁ আৰু তো সেইকাৰণে সেয়াই লৈছোঁ আৰু সেইখিনি। যদি পাৰোঁ দেখাম বাৰু আপোনালোকক এবাৰ, তেতিয়াহ'লে বলক যাই থাকোঁ, চাই থাকিব। আমি কি সৰু বাপৰে, আৰু এতিয়া যাই আছোঁ ঘৰ। আৰু বাচ্ছাটো দেখিছেই চাগে আপোনালোকে, অলপমান দেখাই দিছিলোঁ। আৰু এতিয়া ঘৰত যাই আছোঁ। এতিয়া ঘৰ যাই কিনে বিয়াত যাম এবাৰ গধূলি, আৰু ভিডিঅ' কৰি নাথাকোঁ আৰু তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ আপোনালোক সকলোৱে সুখত থাকক, সুস্থ থাকক। তেনেহ'লে আজিলৈ আহিছোঁ।